নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব অহা 4 মে তাৰিখে। আৰু বিধানসভা নিৰ্বাচন ঘোষণা কৰাৰ পূৰ্বেই বিৰোধী ঐক্যমঞ্চৰ ফালৰ পৰা ডাঙৰ দাবী কৰা হৈছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ফালৰ পৰা এইবাৰ বৃহৎ দাবী কৰা হৈছে। কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ঐক্যমঞ্চই 2026 চনৰ বিধানসভা নিৰ্বাচনত 90খন আসনত জয়লাভ কৰি 4 মে তাৰিখে চৰকাৰ গঠন কৰিব বুলি এই দাবী কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। আৰু বিজেপিয়ে কেৱল মাত্ৰ বেছিতকৈ বেছি 30খন আসনতহে জয়লাভ কৰিব বুলি মন্তব্য অখিলৰ। উজনি অসমত সম্পূৰ্ণৰূপে ধূলিসাৎ হৈছে ভাৰতীয় জনতা পাৰ্টি। গোটেই অসমতেই ৰাইজৰ ক্ষোভ বিজেপিৰ প্ৰতি। সেয়েহে এইবাৰ ৰাইজে বিজেপিৰ বিপৰীতে বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীসকলক ভোটদান প্ৰদান কৰিছে। 4 মে তাৰিখে অসমত নতুন চৰকাৰ গঠন হ'ব। পৰিৱৰ্তনৰ দিশত অসম। 4 মে তাৰিখে গৌৰৱ গগৈ অসমৰ নতুন মুখ্যমন্ত্ৰী হ'ব। 4 মে তাৰিখৰ পিছত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। এই মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। মুঠতে বিৰোধী ৰাজনৈতিক দলসমূহৰ ফালৰ পৰা এই ডাঙৰ দাবী কৰা হৈছে 90খন আসনত বিৰোধী ঐক্যমঞ্চই জয়লাভ কৰি এইবাৰ চৰকাৰ গঠন কৰাটো নিশ্চিত বুলি মন্তব্য কৰিছে বিৰোধী নেতাসকলে। গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈয়ে এই ডাঙৰ দাবী কৰিছে। 4 মে তাৰিখে অসমৰ নতুন মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে গৌৰৱ গগৈ। 4 মে তাৰিখৰ পিছত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। এইবাৰ অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰাটো 100% নিশ্চিত বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। 80ৰ পৰা 90খন আসনত জয়লাভ কৰিব বিৰোধী ঐক্য মঞ্চই। বিজেপিয়ে কেৱল মাত্ৰ 30খন আসনতেই সীমাবদ্ধ হৈ থাকিব। উজনি অসমত ইতিমধ্যেই সম্পূৰ্ণৰূপে ধূলিসাৎ হৈছে ভাৰতীয় জনতা পাৰ্টি। উজনি অসমত 3 গগৈৰ মেজিক চলিছে। গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈৰ মেজিক চলিছে উজনি অসমত। এইবাৰ হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপিক ভোট দিয়া নাই। অসমৰ ৰাইজে বিৰোধী ঐক্যমঞ্চক ভোটদান প্ৰদান কৰিছে বুলি মন্তব্য অখিল গগৈ আৰু গৌৰৱ গগৈৰ। অৱশ্যে 4 মে তাৰিখেহে স্পষ্ট হ'ব অসমত কাৰ চৰকাৰ হয়। অসমত পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব সেয়া 4 মে তাৰিখেহে স্পষ্ট হৈ পৰিব। এফালে কংগ্ৰেছৰ ফালৰ পৰা দাবী কৰা হৈছে যে এইবাৰ অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব আৰু আনফালে বিজেপিৰ ফালৰ পৰা দাবী কৰা হৈছে যে এইবাৰ অসমত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ গৈ আছে ভাৰতীয় জনতা পাৰ্টিয়ে। পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি অসম বিধানসভা নিৰ্বাচনক লৈ মন্তব্য কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমত এইবাৰ চেঞ্চুৰী পাৰ কৰিব বিজেপিয়ে। 100খনতকৈও অধিক আসন লাভ কৰিব বিজেপিয়ে আৰু পুনৰবাৰ চৰকাৰ গঠন কৰিব। মুঠতে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পূৰ্বেই শাসক বিৰোধীৰ উভয়ে দেখিবলৈ পোৱা গৈছে এতিয়া নিৰ্বাচনৰ ফলাফলক লৈ কৰিছে ডাঙৰ ডাঙৰ দাবী। এফালে কংগ্ৰেছে কৈ আছে কংগ্ৰেছে চৰকাৰ গঠন কৰিব, আনফালে বিজেপিয়ে কৈ আছে বিজেপিয়ে চৰকাৰ গঠন কৰিব। মুঠতে 4 মে তাৰিখেহে স্পষ্ট হ'ব প্ৰকৃততে কাৰ চৰকাৰ হয় অসমত।